হেই বন্ধুসকল, নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোৱে কেনে আছে? আশা কৰোঁ সকলোৰে ভাল, নিশ্চয় ভাল। বন্ধুসকল, আজি আপোনালোকৰ লগত এটা কথা শ্বেয়াৰ কৰিবলৈ গৈ আছোঁ। বন্ধুসকল, আপুনি কিবা বেলেগৰ কোম্পানীত থাকি খুব বেছি বৰ হৈছে নেকি? চাওক, মই কোম্পানী মানে সেই কোম্পানীৰ কথা কোৱা নাই। মই কোৱা নাই সেই চাবোন তেলৰ কোম্পানীৰ কথা কোৱা নাই। মই কৈছোঁ সেই কোম্পানীৰ কথা যিটো আপুনি গ্ৰুপিঙত থাকি ভাল পায় বা গ্ৰুপিঙত সময় কটায়। মই কৈছোঁ মানুহৰ কোম্পানীৰ কথা, ঠিক আছে? এই দ্বিতীয়, তৃতীয়, চতুৰ্থ, পঞ্চম, ষষ্ঠ, 4জন 5জন এটা আপোনাৰ যি এটা দল আছে, এই দলত থাকি আপোনাৰ যি এটা যিটো আপোনালোকে কথা শ্বেয়াৰ কৰে, আলোচনাৰ যিটো গ্ৰুপ আছে, সেই কোম্পানীৰ কথা কৈছোঁ মই, ঠিক আছে? চাওক বন্ধুসকল, প্ৰথমতেতো ক'ম যে সেই যি গ্ৰুপ আছে বা সেই যি কোম্পানী আছে আপোনাৰ, সেই কোম্পানীততো প্ৰথমতে থাকি আপোনাৰ ভাল লাগিব, খুব এটা ডাঙৰ এটা সুখ উপভোগ কৰি থকা যেন লাগিব। কিন্তু পিছত কি হ'ব জানেনে? যেতিয়া এটাকৈ লাহে লাহে যেতিয়া সকলোৱে আপোনাৰ পৰা আঁতৰি যাব, পিছত কিন্তু আপুনি অকলশৰীয়াকৈ থাকিব নোৱাৰা হৈ পৰিব। অকলশৰীয়াকৈ সময় কটোৱা বা অকলশৰীয়াকৈ এটা দিন পাৰ কৰাৰ বাবে আপোনাৰ কাৰণে কষ্টকৰ হৈ পৰিব। কাৰণ কি কাৰণত? এই কাৰণত, কাৰণ আপুনি মানুহৰ কোম্পানীত থাকি বা মানুহৰ গ্ৰুপিঙত থাকি নিজৰ এটা কি বনাই লৈছে, এটা অভ্যাস বনাই লৈছে। সেইকাৰণে বন্ধুসকল, এটা কথা ক'ম যে নিজৰ সুখৰ কাৰণ দুখৰ কাৰণ নিজেই হওক। এইটো কেতিয়াও হ'বলৈ নিদিব যে কোনো দ্বিতীয় চতুৰ্থজন ব্যক্তিৰ কাৰণে আপুনি জীৱনত কষ্ট পাই আছে, কোনো দ্বিতীয় চতুৰ্থজন ব্যক্তিৰ কাৰণে আপুনি দুখ পাই আছে। প্ৰথমতেতো ক'ম যে নিজৰ লগত সময় কটাওক আৰু নিজৰ হাঁহিৰ কাৰণ কান্দনৰ কাৰণ নিজেই হওক, কেতিয়াও আনক হ'বলৈ নিদিব। আৰু যিমান পাৰে নিজৰ লগত সময় কটাওক। যিমান বেছি আপুনি যিমান বেছি আপুনি গ্ৰুপিঙত থাকিব, যিমান বেছি আপুনি দ্বিতীয় চতুৰ্থজন ব্যক্তিৰ মাজত থাকিব, সিমান বেছি আপোনাৰ নিজৰ যি অস্তিত্ব আছে সেইটোক আপুনি কেতিয়াও চিনি নাপাব। আপোনাৰ মাজত কিমানখিনি কি যোগ্যতা আছে বা আপোনাৰ মাজত কি প্ৰতিভা আছে বা কি টেলেণ্ট আছে, সেইটোক আপুনি কেতিয়াও চিনি পাব নোৱাৰিব। নিজক যদি বুজি পাবলৈ চেষ্টা কৰে, নিজক যদি চিনি পাবলৈ চেষ্টা কৰে, তেতিয়াহ'লে প্ৰথমতে আপুনি নিজৰ লগত সময় কটাব লাগিব। মই এইটো কোৱা নাই, ঠিক আছে? মই এইটো কোৱা নাই যে আপুনি একেবাৰে কাৰো লগত মাত নামাতিব, কাৰো লগত আপুনি কথা নক'ব, সম্পৰ্ক নাৰাখিব, ৰিলেশ্যন নাৰাখিব, সকলোৰে লগতে সম্পৰ্ক বা ৰিলেশ্যন কাটি দিব, তেনেকুৱা কোৱা নাই। সম্পৰ্ক ৰাখক, ৰিলেশ্যন ৰাখক, সকলোৰে লগতে মাত দিয়ক, সকলোৰে লগতে কথা কওক। কিন্তু প্ৰথমতে আপুনি নিজক বুজিব লাগিব। প্ৰথমতে আপুনি নিজৰ হাঁহিৰ কাৰণ নিজে হ'ব লাগিব। যদি আপুনি সুখী থাকিব বিচাৰে, তেতিয়াহ'লে একমাত্ৰ আপোনাৰ সুখটো আপোনাৰ নিজৰ মাজতে আছে। কোনো দ্বিতীয় চতুৰ্থজন ব্যক্তিৰ পৰা সুখৰ আশা নকৰিব। কোনো দ্বিতীয় চতুৰ্থজন ব্যক্তিয়ে আপোনাক কেতিয়াও সুখী কৰিব নোৱাৰে, ঠিক আছে? একমাত্ৰ সুখী হোৱাৰ কাৰণটো আপোনাৰ নিজৰ মাজতে আপুনি বিচাৰি উলিয়াব লাগিব। তো বন্ধুসকল, আজিলৈকে ইমানে আছিল। আকৌ লগ পাম এটা নতুন ভিডিঅ'ত। তেতিয়ালৈকে সুস্থ থাকক, ভালে থাকক আৰু সদায় ধন্যবাদ।